Hello guys, good afternoon. মোৰ নাম মঞ্জিত ৰায় আৰু মই এতিয়া আছোঁ জাহাজৰ ওপৰত। আপোনালোকে ভাবিছে চাগে হঠাৎ কোন ওলালে এইজন। চ' মই কওঁ এতিয়া আপোনালোকৰ মাজত আছে আপোনালোকৰ মৰমৰ জয় হৰি। সি আছে বাৰু, সি নাই নোহোৱা নহয়। আমি এতিয়া গৈ আছোঁ নৰ্থ গুৱাহাটী এনেই ফুৰিবলৈ, ছানডে ন। ছানডে অলপ ফুৰিবলৈ গৈ আছোঁ। তো ঠিক আছে, মই আপোনালোকক ভিউৱাৰ্ছটো মানে নদীৰ ভিউটো দেখাই আছোঁ। তো গাইজ যোৱাকালি আপোনাৰ 30 অক্টোবৰ আছিলে। তো আমাৰ এখন শ্বৰ্ট ফিল্ম এখন ৰিলিজ হ'ল। তো মই ডিছক্ৰিপশ্যনত বাৰু লিংকটো বাৰু দি দিম আৰু আপোনালোকে চাব, চাই কিনে কেনেকৈ লাগিছে বুলি ক'ব। আৰু আমাক অকণমান ছাপৰ্ট কৰিলে ভাল লাগিছিল। আৰু মানে যিজন ডিৰেক্টৰ হয় মোৰ লগৰ হয়, মানে যিয়ে ডিৰেক্ট কৰিছে, যিয়ে প্লাছ মানে চবখিনি মানে বস্তু আয়োজন কৰিছে, মানে সিয়ে মানে আছে মোৰ লগত। তো সিয়ে মানে অলপমান ক'ব আপোনালোকক। হেল্ল', হয়, যোৱাকালি আমি এখন ফিল্ম ৰিলিজ দিলোঁ, শ্বৰ্ট ফিল্ম অসমৰ। চ' 2008 চনৰ 30 অক্টোবৰ তাৰিখে গুৱাহাটীৰ গণেশগুৰিত বোম ব্লাষ্টৰ কথা এটা গম পায় যে গুৱাহাটীত গণেশগুৰিত এটা বোম ব্লাষ্ট হৈছিলে। চ' সেইখিনি মানুহক বোম ব্লাষ্টত আঘাত পোৱা বা বোম ব্লাষ্টত আমাৰ পৰা হেৰাই যোৱা মানুহখিনিক এটা ট্ৰিবিউট দিছিলোঁ। চ' চালে ভাল লাগিব। আমি এতিয়া উমানন্দৰ কাষেৰে গৈ আছোঁ আৰু ৰোপৱেটো পূৰা একদম লাহেকৈ আহি আছে। বহুত মজা লাগি আছে। চাওক আৰু এনজয় কৰক। তলত পানী আৰু আমি আছোঁ জাহাজত, আৰু ওপৰত পূৰা ৰ'পৱে ধুনীয়াকৈ পূৰা একদম ক্ৰচিং হৈ আছে। মানে যিকণ মুহূৰ্ত ন, এনেকুৱা লাগিছে যে মানে বহুত ভাল লাগিছে আৰু। আমি এতিয়া আহি পালোঁ নৰ্থ গুৱাহাটী কিনাৰত, মানে দৌল গোবিন্দা মন্দিৰত যামতো আমি। তো এতিয়া তাৰ পৰা এতিয়া লাহে যাম আৰু। তো এইখন হ'ল আপোনাৰ এই দৌল গোবিন্দা মন্দিৰৰ পৰা বাটটো। তো এতিয়া লাহে যাম আৰু ইয়াৰ পৰা। তো আমি বৰ্তমান বাৰু অটত গৈ আছোঁ বাৰু। তো লাহে গৈ আছোঁ আৰু। বস্তু চালেনে বাৰু আপোনালোকে? নাই চোৱা ন? অলপ ৰ'ব, এই চাওক যিকণ দিছ ন, এইটো খোজ যেন আৰু মানে এইটো খোজ নহয় আৰু বেলেগ খোজ কিবা এটা।
পাই গ'লোঁ দৌল গোবিন্দ মন্দিৰ লাহে লাহে গৈ আছোঁ ভিতৰলৈ ভাবিলোঁ এটা যাদুকে দেখা দিব আপোনালোক হয় নাই চাওক কেনে প্ৰসাদটো পাই গ'লোঁ তো খাই কিনে বহুত ভাল লাগিছে প্ৰসাদটো পূৰা আবেলি হৈ গ'ল এতিয়া যাব লগা আৰু উভতি কিনে জাহাজখন ধুনীয়াকৈ চলাই আছে আমি উঠি কিনে বহি কিনে গৈ আছোঁ লাহে লাহে গৈ আছোঁ ছানছেট হৈয়ে গ'ল প্ৰায় আৰু চাই কিনে যিটো ভাল লাগিছে যিটো নজৰা হৈ যায় ব্লগটো কেনে লাগিছে জনাব আৰু এতিয়া লাহে লাহে গৈ আছোঁ বাৰু সন্ধিয়া হ'ল ন